Success is the sum of small efforts repeated day in and day out. জীৱন আৰু আমিবোৰ চতুৰ্থ খণ্ডলৈ সকলোকে স্বাগতম জনাইছো। একগ্ৰতা, ধৈৰ্য আৰু যদি কিবা এটা কৰি দেখুৱাৰ মানসিকতা থাকে তেনেহলে অতি সাধাৰণ অৱস্থাৰ পৰাও সফল হোৱা দেখা যায়। আমি এই পৃথিৱীত দেখিবলৈ পাওঁ কিছু সংখ্যক মানুহ সাকসেস, বেছিভাগ মানুহে হতাশা নিৰাশাক লৈ জীৱন অতিবাহিত কৰে। ইয়াৰ কাৰণ কি জানেনে? It is not a secret. These people simply think and act more effectively. Success কোনো সিক্ৰেট নহয়, ই হ'ল কিছু স্মাৰ্ট হেবিট, দৃঢ় প্ৰতিজ্ঞা আৰু কিছু লাকৰ সমষ্টি। আপোনালোকে হয়তো ভাবিছে আমি কি কৰিম, আমাৰ একো আইডিয়া নাই। আইডিয়া নিজে নিজে নাহে। চিন্তা কৰক, আইডিয়া ক্ৰিয়েট কৰক। আপোনাৰ চিন্তাই, আপোনাৰ ইচ্ছা শক্তিয়ে আপোনাক সফল কৰিব পাৰে। আপুনি আপোনাৰ সপোনক বাস্তৱত পৰিণত কৰিব পাৰিব উইথ লিটল স্মাৰ্ট থট। আজিকালি বেছিভাগ মানুহে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ইউজ কৰে। আপুনিও ইয়াক ইউজ কৰি আপুনি নিজকে আৰু লগতে আপোনাৰ কামক প্ৰচাৰ কৰিব পাৰে, জনপ্ৰিয় কৰিব পাৰে। লাগে মাথো এক বাৰ্নিং ডেজায়াৰ, প্ৰবল ইচ্ছা শক্তি। যিসকলে ভিডিঅ'টো চাইছে মই ভাবো আপোনালোকে কিবা এটা আশা কৰি ভিডিঅ'টো চাইছে। সো ফ্ৰেণ্ডছ, ভিডিঅ'বোৰ এনে চালে নহয়, হাতে কামে লাগিব লাগিব। আমি আজিৰ পৰা এটা সাধাৰণ ষ্টেপ ফলো কৰোঁ। আমি যিমান পাৰোঁ ৰাতিপুৱা সিমান সোনকালে শুৱাৰ পৰা উঠিবলৈ চেষ্টা কৰিম। ভাবক, এইটো এটা প্ৰথম চেলেঞ্জ সফল হোৱাৰ। সো ফ্ৰেণ্ডছ, আজি আমি এই চেলেঞ্জ সকলোৱে গ্ৰহণ কৰিলোঁ আৰু ইয়াক বাস্তৱত পৰিণত কৰিম। আহক আমি সকলোৱে আগবাঢ়ি যাওঁ সফলতাৰ দিশত। ধন্যবাদ।